নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ যে আপোনালোকে যদি ডিএমই 2008টা পদত এপ্লাই কৰিছিল আৰু তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল তেনেহলে আপোনালোকৰ কাৰণে খবৰটো বহুতে ভাল কাৰণ আপোনালোকে নতুন পদতো এপ্লাই কৰিব পাৰিব আৰু স্বাস্থ্য বিভাগৰ পদটো কেতিয়া আহিব কিমানটা হ'ব তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিওটো শেষলৈ চাই থাকিব আৰু তাৰ আগতে যদি চেনেলটোত নতুন হৈ থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনডাল বজাই ৰাখিব কাৰণ আমি যেতিয়া নতুন নতুন আপডেট বিলাক দিম আপোনালোকে সকলোতকৈ আগত নটিফিকেশনৰ সৈতে জানিব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে ভাল খবৰ আছিল আপোনালোকে যদি ডিএমই 2008টা পদত এপ্লাই কৰিছিল আৰু তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল তেনেহলে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ কাৰণ আপোনালোকৰ কাৰণে নতুন পদ 5105টা স্বাস্থ্য বিভাগত আহিব আৰু তাৰ কাৰণে তো আপোনালোকে প্ৰিপাৰেচন কৰি আছিলে হয়তো বহুত হেল্প হ'ব আৰু এই পদসমূহ কেতিয়া আহিব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব তাৰ কাৰণে ভিডিওটো শেষলৈ চাই থাকিব আৰু সম্পূৰ্ণ কথা জানিব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে যিখিনি নতুন পদ আহিব 5105টা স্বাস্থ্য বিভাগত আপোনালোকে 10 ছেপ্টেম্বৰ তাৰিখে এটা ফুল ডিটেইলছটো আহি যাব তাৰ কাৰণে মই ভিডিও বনাই আপোনালোকক জনাই দিম কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। তো 10 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনালোকে ওয়েট কৰিব লাগিব তাত সম্পূৰ্ণ ডিটেইলছৰ সৈতে এটা নটিফিকেশন আহিব আৰু তাৰ পৰা আপোনালোকে জানিব পাৰিব যে কেতিয়া এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যিখিনি ডিএমই 2008টা পদত এপ্লাই কৰিছিল সেই পদবিলাকৰ এডমিট কাৰ্ডটো কেতিয়া আহিব এডমিট কাৰ্ডটো বহুতে কৈ আছে যে একেলগে এডমিট কাৰ্ডটো আহিব নেকি এপ্লাই কৰাৰ পিছত তো বন্ধু বান্ধৱীসকল তেনে ধৰণৰ কোনো কথা নহয় যিখিনি পদত এপ্লাই হৈ গৈছিল সেইবিলাকৰ এডমিট কাৰ্ডটো আহি যাব আপোনালোকৰ কাৰণে তাৰ কাৰণে হয়তো নটিফিকেশনটো আহা নাই এতিয়ালৈকে নটিফিকেশনটো আহিলে মই আপোনালোকক ভিডিও বনাই জনাই দিম কেতিয়া এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু তাৰ এক্সাম ডেটটো কেতিয়া হ'ব। তো বন্ধু বান্ধৱীসকল আহিবলগীয়া 5105টা পদৰ কাৰণে স্বাস্থ্য বিভাগত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে হয়তো এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ নতুন নতুন আপডেট বিলাক এইটো চেনেলৰ পৰা আপোনালোকে পাই থাকিব। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এইখিনিয়ে ভাল খবৰ আছিল যে স্বাস্থ্য বিভাগত নতুনকৈ 5105টা পদ আহিব আৰু 10 ছেপ্টেম্বৰত ফুল ডিটেইলছটো আহিব আহাৰ লগে লগে মই ভিডিও বনাই জনাই দিম আপোনালোকক কেতিয়া এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল তাৰ কাৰণে আপোনালোকে যদি চেনেলটোত নতুনকৈ হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ নতুন পদ আহাৰ লগে লগে মই ভিডিও বনাই আপোনালোকক জনাই দিম আৰু আপোনালোকে জানিব পাৰিব কেতিয়া এপ্লাই কৰিব পাৰিব।